নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জিয়ান মিক্সাৰলৈ। তো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা জিমৰ ভিডিঅ'। তো জিম মানে হৈছে মোৰ ঘৰৰ লোকেল জিম। তো আজি কোনো ব্লগ ভিডিঅ' নহয়, মোৰ ঘৰৰ লোকেল জিমৰে ভিডিঅ'। মই আপোনালোকক কৈছিলোঁ যে এই চেনেলটোত মোৰ লোকেল জিমৰ ভিডিঅ' আৰু কিছুমান সৰু সৰু ব্লগ ভিডিঅ' দি থাকিম। তো আজি এটা জিমৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। জিমৰ ভিডিঅ' বিশেষ একো নহয়, তো আপোনালোকক মোৰ ঘৰৰ নিজ হাতেৰে বনাই লোৱা সৰু জিমটো দেখুৱাম। বিশেষ একো নহয় জিমৰ। তো এক্সাৰচাইজ কৰাটো পাছত ভিডিঅ' দিম। আজি মোৰ জিমটো কেনেকুৱা, তো বস্তুবোৰ কেনেকুৱা সেইবোৰতো দেখুৱাম। তো কিমান ডাঙৰ বহুত বস্তু আছে নে কম বস্তু আছে, তো মোৰ জিমত বেছি বস্তু নাই, তো সকলোখিনি দেখুৱাই দিম। আপোনালোকেও ইচ্ছা কৰিলে ঘৰতে সেনেকৈ বনাই ল'ব পাৰিব, এক্সাৰচাইজ কৰিব পাৰিব, কাৰণ সকলোৱে আমি এক্সাৰচাইজ কৰি থাকিব লাগে। তো এতিয়া আগলৈ ভিডিঅ'টো চাই থাকক। তো এতিয়া দেখুৱাই দিওঁ মোৰ জিমটো কেনেকুৱা। তো এইটো হৈছে মোৰ জিম, চাওক সকলোৱে দেখিছে আপোনালোকে। তো মোৰ জিম, তো এইবোৰ বটলেৰে বনাই লৈছোঁ। আপোনালোকেও বনাই ল'ব পাৰে এনেকৈ ঘৰত ৱৰ্কআউট কৰাৰ বাবে বটলেৰে বনাই ল'ব পাৰে। তো চাওক এয়া বেঞ্চ আছে, ইয়াত চেষ্ট ৱৰ্কআউট কৰোঁ। এয়া হৈছে সৰু সৰু ডাম্বল, কিছুমান ইটা শিল বালিৰে বনাই লৈছোঁ। এয়া আগত ইটাৰেও বনাইছোঁ, ডাঙৰ সৰুকৈ বনাইছোঁ চাওক। তো এই সকলোবোৰ ডাম্বল দেখিছে আপোনালোকে কেনেকৈ মই নিজ হাতেৰে বনাই লৈছোঁ। এয়া চাওক সকলোবোৰ বস্তু এইখিনিৰে। আৰু মোৰ লগত বহুতো মোৰ বন্ধু আহে, আমি প্ৰত্যেক দিনে গধূলি ৱৰ্কআউট কৰোঁ। তো বন্ধু আহে প্ৰায় 5-6জন আহি যায়, কেতিয়াবা কমকৈ আহে। এয়া চাওক ওপৰত চিনাপ বাৰ, এয়া হৈছে পাঞ্চিং বেগ। এয়া ৱৰ্কআউট কৰাৰ আগত অলপ পাঞ্চিং কৰি লওঁ বডিটো গৰম উঠোৱাৰ বাবে। আৰু এয়া টিপেৰে মই বনাই লৈছোঁ। এয়া হৈছে চেষ্ট ৱৰ্কআউটৰ বাবে টিপেৰে বনাই লৈছোঁ। আপোনালোকে এনেকৈ বনাই ল'ব পাৰে টিপেৰে। চাওক এইটোৱে মোৰ জিম। তো আৰু এয়া চাওক, ইয়াত ট্ৰাইচেপৰ ৱৰ্কআউট কৰোঁ। চাওক এনেকৈ ট্ৰাইচেপৰ ৱৰ্কআউট কৰিব পাৰি, ইয়াত লগতে এপছ ৱৰ্কআউট কৰিব পাৰি। এইটো হৈছে বেক ৱৰ্কআউট কৰাৰ বাবে। চাওক এইবোৰ সৰু সৰু ডাম্বল আপোনালোকে নিজে ঘৰতে এনেকৈ বনাই ল'ব পাৰিব। তো বেছি টকা খৰচ নহয়, একদম কম খৰচত কৰি ল'ব পাৰিব। তো আপোনালোকে জিমত নোযোৱাকৈ এনেকৈ কৰিব পাৰিব। তো ময়ো কৰি আছোঁ, বেছি দিন কৰা নাই। এইটো চাওক, এইটো হৈছে বেক ৱৰ্কআউট কৰাৰ বাবে বাঁহৰ চুঙা ফিট কৰি বনাই লৈছোঁ। তো বাঁহৰ চুঙা ৰছী লগতে এয়া বালি চিমেৰে অলপ ওজন বান্ধি লৈছোঁ চাওক। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে ভিডিঅ'টো এটা বঢ়িয়া আছে, লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে ভিডিঅ'বোৰ চাইছে কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ গৈছে, তো চাওক ভিডিঅ'টো চাওক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব আপোনালোকৰ মাজৰ পৰা আহিলে তেতিয়াহ'লে উৎসাহ পাম ভিডিঅ' আগলৈ দি যাবলৈ।
আৰু মোৰ এই চেনেলটোত দুইবিধ বস্তু দিওঁ, এটা হৈছে ব্লগ আৰু লগতে মোৰ এয়া ঘৰৰ জিমৰ এক্সাৰচাইজ কৰা ভিডিঅ' দি থাকিম। আপোনালোকে এটা চেনেল ছাবস্ক্ৰাইব কৰি দিয়াৰ লগে লগে দুইবিধ বস্তু চাবলৈ পাব। জিমৰ এক্সাৰচাইজ কৰা, ময়োতো একেবাৰে এক্সাৰচাইজ কৰিব নাজানো, যিখিনি বাৰু আপোনালোককো দেখুৱাম। আৰু সকলোৱে এক্সাৰচাইজ কৰিব লাগে, এক্সাৰচাইজ কৰি থাকিলে বডিটো ঠিকে থাকে, বেমাৰ আজাৰৰ পৰা আমি সাৰি থাকিব পাৰোঁ। তো আমাৰ নিচিনা উঠি অহা ল'ৰাবোৰে এক্সাৰচাইজ কৰিব লাগে, তো সকলোৱে কৰিব লাগে এক্সাৰচাইজ। তো সেয়েহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, তেতিয়া উৎসাহ পাম আগলৈ ভিডিঅ' দি যাই থাকিবলৈ। তো সকলোৱে ছাপোৰ্ট কৰি দিয়ক আৰু এইখিনি। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো টাটা বাই বাই।